কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজি মহাবিদ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। MLA স্কলাৰশ্বিপৰ পৰা বঞ্চিত হোৱাৰ বাবে ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। স্কলাৰশ্বিপ প্ৰদানত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে। সমষ্টিটোত মুঠ 198 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে যদিও কোনোবাই 5 আৰু কোনোবাই পাইছে 20,000। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি জনিয়াৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামে স্বজন তোষণ নীতি গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত ছাত্ৰ ছাত্ৰীয়ে। ফলত জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ সন্মুখত এইদৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিধায়ক ডক্টৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমি সকলোৱে একগোট হৈ আজি আন্দোলন কৰিছোঁ। আমাৰ বিধায়ক পুঁজিৰ পৰা যিমানখিনি পাব লাগিছিল সিমানখিনি আমি পোৱা নাই আৰু মাত্ৰ নৱজ্যোতি মহাবিদ্যালয়ত 100%ৰ ভিতৰত 10%হে পাইছে আৰু আমি যিমানখিনি আন্দোলন কৰিছোঁ এজনো পোৱা নাই আৰু যিমানখিনি পাইছে সিমানখিনি 15,000 20,000 এইবিলাকক দিছে ধনী ধনী মানুহক, দুখীয়া ল'ৰা ছোৱালীক এটাও দিয়া নাই। ইয়াৰ কাৰণ হৈছে সেইবিলাক যিটো দল আছে আমাৰ MLA দলৰ লগত কিবা সংযোগ আছে, তাৰ কাৰণে আজি আমি দুখীয়া ল'ৰা ছোৱালী এই ধনৰ পৰা বঞ্চিত হৈ আছোঁ। আৰু আজি এইটো এটা দুখৰ কথা যে আমাৰ নৱজ্যোতি মহাবিদ্যালয়ত ল'ৰা ছোৱালী গোটেইকেইজনে আন্দোলন কৰি আছোঁ, কিন্তু আমাৰ GS মহোদয় আমাৰ ইয়াত অহা নাই, কাৰণ আমাৰ লগত পক্ষপাতিত্ব কৰা নাই। কিয় কৰা নাই আমি এইটো তাক সুধিছোঁ, কিন্তু সি আমাৰ পৰা ফালৰি কাটিছে, কাৰণ আমাৰ লগত সংযোগ দিয়া নাই, কাৰণ সি কিবা জড়িত আছে নেকি সেইটো সন্দেহমূলক আমি ভাবিছোঁ। গতিকে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাক যাতে সকলোকে সমানভাৱে স্কলাৰশ্বিপ দিয়ে। আজি প্ৰতিবাদ কৰিছোঁ বিধায়ক MLA স্কলাৰশ্বিপৰ যি দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ দল সোমাইছে, এই পইচাখিনি বিধায়ক মহোদয় পক্ষপাতিত্বমূলক আমাৰ পূৰ্ণতম সমৰ্থন সন্দেহ হৈছে। এইটো কাৰণে সন্দেহ হৈছে যে আজি 198 জনীয়া যি লিষ্ট ওলাইছে, এই লিষ্টসমূহৰ ভিতৰত বৃহত্তৰ বৰপেটা অঞ্চলৰ পশ্চিম বৰপেটাত নৱজ্যোতি কলেজ এখনেই মাত্ৰ কলেজ, সংখ্যালঘু অধ্যুষিত অঞ্চলত ইমান দুখীয়া ছাত্ৰ ছাত্ৰীসকলে সকলো দুখীয়া ছাত্ৰ ছাত্ৰীসকলে নৱজ্যোতি কলেজত পাঠদান কৰে। এই বৃহত্তৰ প্ৰায় 1000ৰ ওপৰত ষ্টুডেণ্ট থকা সত্ত্বেও মাত্ৰ 2জনৰ টকা সোমাইছে। এই ক্ষেত্ৰত আমাৰ সন্দেহ হৈছে যে বিধায়ক মহোদয় কিছুমান তেওঁলোকৰ নেতাকৰ্মী, তেওঁৰ নিজৰ মানুহ ইডিঅ'ছৰ কিছু ছাত্ৰ ছাত্ৰীসকলক পইচাখিনি দম সোমাই দিছে। এই ক্ষেত্ৰত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এইখন যিসকলে ছাত্ৰ ছাত্ৰী পোৱা নাই এইসকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো সকলো ছাত্ৰ ছাত্ৰীসকলে সময়মতে জমা দিছোঁ, সকলো ছাত্ৰ ছাত্ৰী দিছে। আমি ইতিমধ্যে নৱজ্যোতি কলেজৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগত আমি আলোচনা কৰি সকলো ছাত্ৰ ছাত্ৰীয়ে সময়মতে ডকুমেণ্ট জমা দিছে আৰু হাফিজ ৰফিকুল মহোদয়ে তেতিয়াই তৎক্ষণাত কৈ দিয়ে পইচাখিনি পাবা বা সোমাব। সকলো ছাত্ৰ ছাত্ৰীক আশ্বাস দিছে, যিসকলক দিয়া নাই তেওঁলোকৰ এটা বেলেগ, কিন্তু যিসকলে আশ্বাস দিছে যে তোমালোকৰ পইচাটো সোমাব, সম্পূৰ্ণভাৱে শুদ্ধকতা কৰিছিল। কিন্তু কৰাৰ পিছতো কি কাৰণত নহ'লে সেইকাৰণে আমাৰ সন্দেহ হৈছে যে তেওঁ MLA স্কুলে তেওঁলোক পক্ষপাতিত্বমূলক কৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰ এইখন আমি নিউজ ডেস্ক ৰিপৰ্ট নিউ লাইভ।